অকল তিৱা বুলি আমি চিঞৰিম, কিমান দিন আমি কাৰ্বি বুলি চিঞৰিম, কিমান দিন আমি বৰ আমি পৃথকে আমি যুঁজিম। এবাৰ আমি ঐক্যবদ্ধ হৈছোঁ অসমক প্ৰতিনিধিত্ব কৰিব লাগে। আমি এছামে ক'ব বিচাৰে যে আমাক ট্ৰাইবেল বুলি, নিজ জাতি বুলি আমাক তলত পেলাব বিচাৰিছে, কিন্তু আমি ক'ব বিচাৰিছোঁ যে অসমৰ প্ৰথমটো জনগোষ্ঠী আমি, অসম সৃষ্টি কৰা জনগোষ্ঠী আমি, ট্ৰাইবেলসকল, জনজাতীয় লোকসকল। গতিকে মেইন ষ্ট্ৰীম অসমীয়া আমিহে হয়। গতিকে আমাৰ নেতৃত্বতে এতিয়া অসম চলিব। অসমৰ আমাৰ যিটো নেকি আমাৰ যিবিলাক অমীমাংসিত সমস্যা, তিৱাৰে হওক, কাৰ্বিৰে হওক, বড়োৰে হওক, মিচিঙৰে হওক, আমি সকলোৱে এটা ঐক্যবদ্ধ হৈ এটা আজি যিটো ট্ৰাইবেল কোঅৰ্ডিনেশ্যন ফ্ৰণ্ট অফ আছাম নামেৰে যিটো নেকি সংযুক্ত জনজাতীয় সমন্বয়ক্ষী মঞ্চ অসম, এই নামাকৰণে আমি সকলো জনগোষ্ঠী আমি ঐক্যবদ্ধ হৈছোঁ। আগন্তুক দিনসমূহত আমি প্ৰত্যেকেই ঐক্যবদ্ধভাৱে আমি তিৱাৰ ক্ষেত্ৰত, কাৰ্বিৰ ক্ষেত্ৰত, বড়োৰ ক্ষেত্ৰত আমি ঐক্যবদ্ধভাৱে আমি যুঁজ দিবলৈ আমি এটা আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ প্ৰথমটো কাৰ্যসূচী আমি অহাকালিলৈ জাগিৰোডৰ যি হিন্দীঘৰ, এই হিন্দীঘৰ ৰৌমাৰী খেলপথাৰৰ পৰা আমি জাগিৰোডৰ এই দেওশাল মন্দিৰলৈকে প্ৰায় 5000 মানুহ লৈ আমি ঐক্যবদ্ধভাৱে আমি প্ৰথমটো কাৰ্যসূচী আমাৰ হ'ব হিউমেন চেইন, মানৱ শৃংখল কাৰ্যসূচী। তাত 5000 অধিক আমাৰ জনগণ ইয়াতে আমাৰ ঐক্যবদ্ধ হ'ব। লগতে আমাৰ ট্ৰাইবেল লিডাৰ্ছসকল আমাক ইয়াতে পাৰ্টিচিপেট কৰিব। তাৰ নেক্সট কাৰ্যসূচী আছে আমাৰ অহা 10 তাৰিখে, য'ত নেকি দিছপুৰ চচলত, তাতে আমাৰ প্ৰতিবাদী কাৰ্যসূচী হ'ব। তাতেও মানে 2000ৰ ওপৰত আমাৰ প্ৰতিনিধিসকল তাতে ঐক্যবদ্ধ হৈ আমি আমাৰ অধিকাৰৰ বাবে আমাৰ সংগ্ৰাম আমি কৰিব গৈ আছোঁ। আৰু আমাৰ স্পষ্ট কথা যে আমাক ট্ৰাইবেল বুলি, জনজাতি বুলি আমাক যি নেকি এছাম নিজকে উচ্চ জাতি বুলি যিসকলে এনেকৈ চিনাকি দিব বিচাৰে, তেওঁলোকে আমাক তুচ্ছ-তাচ্ছিল্য যিটো মন্তব্য কৰিছে, আমি প্ৰত্যেকটো মুহূৰ্তত আমি তেওঁলোকৰ মানে চোকা দৃষ্টি ৰাখিম। আৰু তেওঁলোকক আমি সকীয়াই দিব বিচাৰিছোঁ যে কোনো কাৰণতে আমাৰ এই ট্ৰাইবেলসকলক তেনেকুৱা কটু মন্তব্য আপোনালোকে নকৰিব। আমি এই মঞ্চৰ পৰা আমি আপোনালোকক সকীয়নি প্ৰদান কৰিছোঁ। আজি নেকি APWৰ যে নেকি অভিজিত শৰ্মা, তেখেতে কি কৰিছে, অসমৰ বিধানসভাৰ যিটো নেকি অধ্যক্ষ, ট্ৰাইবেল হোৱাৰ কাৰণে বোলে এইটো শুদ্ধিকৰণ কৰিব লাগে। তেওঁ ক'ত অধিকাৰ বোলে ট্ৰাইবেলসকল তেনেকৈ এটা কটু মন্তব্য কৰিবৰ কাৰণে? অসমৰ প্ৰাচীন জনগোষ্ঠী আমি ট্ৰাইবেলসকলে জংঘলত বসবাস কৰি এই আজি জনবসতি আমি বসবাস কৰিব পৰা আমাৰ এই পৰিস্থিতিত আমি আনাইছোঁ ট্ৰাইবেলসকলেহে। বাঘ, ভালুক, হাতী এইবোৰৰ লগত যুঁজ কৰি আজি অসমখন আজি শুৱনি কৰিছোঁ আমি ট্ৰাইবেলসকল। আমাৰ ভূমিতে কালি পৰহি অহা কোনো কনজৰ পৰা অহা, কোনো বাহিৰৰ পৰা অহা এই বহিৰাগত লোকসকলে আমাকেই ক'ব ট্ৰাইবেল মানুহ অধ্যক্ষ হোৱাৰ কাৰণে এইটো শুদ্ধিকৰণ কৰিব লাগে। তেওঁ ক'ত অধিকাৰ পালে? গতিকে এনেকুৱা ধৰণৰ এই অভিজিত শৰ্মা টাইপৰ মানুহৰ এগেইনষ্টত আমি প্ৰত্যেকটো মুহূৰ্তত আমি ফাইট দিবলৈ আমি সাজু আছোঁ। আৰু চৰকাৰক আমাৰ নেকি আমাৰ তিৱাৰ লগতে আমাৰ প্ৰতিবেশী যিমান খিলঞ্জীয়া জাতীয় জনগোষ্ঠী আমি যিটো হিন্দীখনত যিটো নেকি আমি ভুগি আছোঁ, যি সমস্যা, ভূমি সমস্যা, এই ভূমি সমস্যাৰ ক্ষেত্ৰত সমাধান যদি সোনকালে দিয়ে। আৰু ছেটেলাইট টাউনশ্বিপ, আমাৰ স্পষ্ট কথা, ছেটেলাইট টাউনশ্বিপ এবাৰ আমি কৈ আছোঁ, আমি কৈছিলোঁ প্ৰথমতে তিৱা সাহিত্য পৰিষদত বসবাস কৰা তিৱাৰ লগতে প্ৰতিবেশী অন্যান্য খিলঞ্জীয়া জাতীয় জনগোষ্ঠী, লগতে 17টা ট্ৰাইবেল বেলেঞ্চ ব্লকত, যদি তিৱা সাহিত্য পৰিষদৰ অন্তৰ্গত 17টা ট্ৰাইবেল বেলেঞ্চ ব্লকত কোনো কাৰণে ছেটেলাইট টাউনশ্বিপ নহ'ব বুলি আমি দাবী উত্থাপন কৰি আহিছিলোঁ। কিন্তু এতিয়াৰ পৰা আমি কৈছোঁ যে আমি অকল 17টা ট্ৰাইবেল বেলেঞ্চ ব্লকেই নহয়, অসমত যি নেকি 45